Hello guys, welcome back to my new video. So আজি guys পই ওলালো বজাৰত যাবৰ কাৰণে আপোনালোকে guys ভিডিওটো চাই থাকক প্ৰথমৰ পৰা লাষ্টলৈকে। এতিয়া guys বজাৰত যাবৰ কাৰণে ওলালো ইফালে চাব ৰাস্তাবিলাক আৰু আমি সাইকেল দি গৈ আছো আৰু guys অলপমান আগত অহাৰ পিছত পাই গলো যেটো কোকৰাঝাৰ মেডিকেল হস্পিটাল তাতে বেচৰকাৰী মেডিকেল হস্পিটাল তো আপোনালোকক দেখুৱাইছো চাওক guys। তো ইটো হল guys কোকৰাঝাৰ মেডিকেল হস্পিটাল আৰু এই জায়গাটোৰ নাম হল গাইস পেছৰগাঁও ইফালে চাওক হস্পিটালটো গাইস পেছৰগাঁও মেডিকেল হস্পিটালটো পাৰ হৈ এতিয়া মানে আমি এটা ভিতৰুৱা ৰাস্তাৰে গৈ আছো সো ব্লগ গাইস ডাইৰেক্ট গৈ বজাৰত আপোনালোকক বজাৰটো দেখুৱাই আছো গাইস এতিয়া পাই গলো বজাৰৰ ওচৰত এটা লগৰ ঘৰত সাইকেল থৈ খোজকাঢ়ি গৈ আছো গাইস ইটোৱে হল গাইস বজাৰটো অলপমান আগত গৈ দেখুৱাই আছো আৰু পাই গলো ওচৰত ইফালে চাওক দোকানটো আৰু ইফালে কাপোৰৰ দোকান আছে চলা কাপোৰৰ দোকান আৰু ইয়াতে মানে গাইস ৰাস্তাৰ কাপতে লং পেন বিক্ৰী কৰি আছে 300 টকাত এজোৰ লং পেন গাইস বজাৰ পিছত এতিয়া গৈ আছো ঘৰত মানে এই চলাটো বজাৰৰ পৰা কিনিছো আৰু কিনিয়ে মানে পিন্ধিছো আৰু চাওক ইফালে গাইস আকাশটো মানে কলা কলা হৈ গৈছে গাইস পানী আহিব পাৰে আজি সেইকাৰণে গৈ আছো আমি তাড়াতাড়ি ঘৰত বজাৰ কৰি এইটো হল গাইস এটা পাৰ্ক চাওক গাইস ঘৰত অহাৰ সময়ত গাইস ৰাস্তাতে মানে পালো গাইস আইসক্ৰীম আৰু আইসক্ৰীম লৈ গাইস আইসক্ৰীম খাই গৈ আছো ঘৰত হেল্ল' গাইস এতিয়া বজাৰৰ পৰা আহি পালো ঘৰত আহি নতুন চলা পেন খুলি মানে পুৰণা চলা কাপোৰ পিন্ধি লৈ পিছত এতিয়া আপোনালোকক দেখুৱাই আছো মই কি লৈ আহিলো গাইস বজাৰৰ পৰা কি লৈ আহিছো গাইস আপোনালোকক দেখুৱাইছো মানে দুখন হাফ পেন আৰু মানে একদম গাইস ভাল নহয় কম দামী দুখন হাফ পেন আৰু এটা চলা আৰু এই তিনিটাই আনিলো গাইস মানে ইমান পইচা নাই সেইকাৰণে গাইস বেছি কিনিব পৰা নাই আৰু গাইস এই ভিডিওটো ইমানতেই সমাপ্ত কৰিলো গাইস যদি ভিডিওটো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু যেটো আপোনালোকক দেৱগাঁও পাৰ্কটো দেখুৱাইছো সেই পাৰ্কত গৈ এটা বহুত ধুনীয়া ভিডিও বনাম তো আপোনালোকে গাইস চাই থাকিব ভিডিওবিলাক আৰু লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব